সাঁতুৰি আছে পূৰা। এইফালে ইটো পায় যোৰহাট ডিষ্ট্ৰিক্ট, এইটো পায় গোলাঘাট ডিষ্ট্ৰিক্ট। বাগান বাগান চবফালে বাগান। ৰাস্তাটো ইমান ভাল নহয়। কাকডোঙা নদী এইফালে পূৰা পানী হৈ আছে। ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ। এফালে আহিছোঁ, ক'লৈ আহিছোঁ কি কথা চাই থাকক, ভিডিঅ'টো গম পাব। পূৰা ৰ'দ দিছে একদম। আজি 14 আগষ্ট, কাইলৈ 15 আগষ্ট। সেইকাৰণে ৰাস্তাত ইমান গাড়ী মটৰ নাই, গোটেই কঠীয়া লগাই থৈছে। ধাননি হ'ব আৰু কেইদিনমানৰ পিছত। কোনো নাই অহা লগত, অকলে আহিছোঁ। ভিউ চব ভিউ অকলে অকলে আহি আছোঁ, কোনো নাই লগত। ৰাস্তা খালী, চাইকেলখনৰ মাত, চেইন কভাৰখনে পূৰা মাত দি গৈছে একদম। চব কাকডোঙা নদীলৈ আহিছোঁ। এতিয়া বকলাই মাহবন্ধা এইবোৰ পাৰ হ'লোঁ। এতিয়া এইটো ৰ'দত আহি আছোঁ, চাই থাকক ভিডিঅ'টো। অকলে আহিছোঁ, কোনো নাই। মানে চেইন কভাৰখনে পূৰা মাত দি আছে, সেইকাৰণে ভইচটো ইমান ভালকৈ নুশুনিব পাৰে। ৰাস্তাটো ইমান ভাল নহয়, পূৰা হেৰি শিল গোটেই চাহ বাগিচা আছে এইফালে। এইফালে পথাৰ আছে। এইটো মই গৈ আছোঁ অকলে অকলে। চব গাড়ীতে আমাৰ সন্মানীয় জাতীয় পতাকাখন আঁৰি থৈছে। আজি 14 আগষ্ট, কাইলৈ 15 আগষ্ট, সেইকাৰণে আঁৰি থৈছে চব গাড়ী বাইক চবতে। মোৰহে নাই, অলপ দূৰ আছে আৰু অলপ দূৰ গ'লে পামগৈ আৰু। এতিয়া গুগল মেপত চাইছিলোঁ আৰু বেছি দূৰ নাই, কেইকিলোমিটাৰমান গ'লেও পামগৈ আৰু। বাগান 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 চবফালে বাগান, বহুত ডাঙৰ বাগান। চবফালে বাগানেই বাগান আৰু। ৰাস্তাটো ইমান ভাল নহয়, আৰু অকণমান গ'লে পামগৈ আৰু। ধুনীয়া জেগাত আহি মনটোৱে ভাল লাগি যায়। কিবা এটা ঘৰত সোমাই নাথাকিব, আপোনালোকৰ ওলাই আহক অলপ। চাইকেল যি আছে তাকে লৈ আহক, গুচি আহক। চাইকেল থাকিলে চাইকেল লৈ আহক, বাইক থাকিলে বাইক লৈ আহক, ওলাই আহক মুঠতে। এতিয়া অকণমান আছে, পালোহি আৰু। এইফালে এইফালে পূৰা ৰ'দ দি আছে, হাই ফাই ৰ'দ দি আছে। এইখিনিতে পাইছোঁহি আৰু। এইখন এইখনে কাকডোঙা নদী পাই গ'লোহি। কাকডোঙা নদী এইখনে চব পানী হৈ গ'ল পূৰা ফুল দি। এইফালে চব পানী সাঁতুৰি আছে পূৰা। এইফালে ইটো পায় যোৰহাট ডিষ্ট্ৰিক্ট, এইটো পায় গোলাঘাট ডিষ্ট্ৰিক্ট। তিতাবৰ পামগৈ, এনেকৈ পোনে পোনে গৈ থাকিলে নেযাওঁগৈ তালৈকে। এতিয়া ইয়াৰ পৰাই ঘূৰিম আৰু। এইখিনিলৈকে আহিছিলোঁ। এইখনে কাকডোঙা নদী। এইখন চব পূৰা পানী হৈ আছে। এইফালে পূৰা ৰ'দ দিছে। এতিয়া ঘৰলৈ যাওঁগৈ। দলংখনৰ ওচৰলৈ আহিছিলোঁ, কাকডোঙা নদীখনৰ ওচৰলৈ। আৰু আগলৈ যাওঁগৈ আৰু। এতিয়া ঘৰলৈ যাওঁগৈ। চব নাজাৰা, চব নাজাৰা। এইফালে চব লগাই চাবলগীয়া আপোনালোকক দেখালোঁ। চাৰিওফালে গৈছে।
ঘৰলৈ গুচি আহিলোঁ ৰ'দটো কমাই নাই একদম এতিয়া 4:30মান বাজিলে ৰ'দটো কমাই নাই এতিয়া গৰম দিন দীঘল কাৰণে ৰ'দটো বেলিটো নমাই নাই সোনকালে এইফালে চাওক বাগান এইফালে চাওক স্কুল এখন স্কুল কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয় এখন আৰু এইফালে বাগান ৰ'দটো কমাই নাই এতিয়ালৈকে 5:15 হ'ল ঠাণ্ডা দিন হোৱা দিন এতিয়া মানে আন্ধাৰে হ'ল দিন এতিয়া দিন দীঘল গৰম দিন সেইটো কাৰণে আন্ধাৰে হোৱাই নাই এইটো সপা বেয়া ৰাস্তা পুৰা বেয়া আমাৰ দেখিয়ে ভাল লাগিছে ঘৰে ঘৰে জংঘল এতিয়া ৰ'দটো কমিলে এতিয়া বৰষুণ দিব মানে ঠিক নাই বতৰটো বৰষুণ দিয়া লিখীয়া কৰিছে তাৰপিছত চবফালে ডাৱৰীয়া হৈছে ৰ'দটো কমিলে বৰষুণ দিব নে ঠিক নাই ৰাতিলে সন্ধিয়া লিখা কৰি পেলালে পূৰা ৰ'দ দি আছিলে অলপ আগত এতিয়া একদম বৰষুণ দিয়া লিখা কৰি পেলালে এতিয়া আৰু অলপ দূৰ পামগৈ আৰু অলপ দূৰ গৈ পিনি শালিঘাট পামগৈ শালিঘাটৰ পৰা ঘৰ পামগৈ আৰু বতৰটো একদম হেৰি বৰষুণ দিয়া লিখা কৰি পেলালে বতৰটো ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদি আৰু চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই